হেল্ল' এভৰিৱান, ভাৰতী কিটচেন চেনেলটোলৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ এগ পকৰা। ইয়াৰ কাৰণে আমাক লাগিব লাই শাক, পালেং, বিলাহী, পিঠাগুড়ি, ময়দা, বেচন আৰু কণী। প্ৰথমতে মই কণীকেইটা বইল কৰি ল'ম। লগতে লাই আৰু পালেংখিনিও কুকাৰত দি সামান্য পৰিমাণে নিমখ দি বইল কৰি লৈছোঁ আৰু বিলাহী 3টা পুৰি ল'ম। এই গোটেইখিনি সিজাৰ পিছত মই মিক্সিত ভালদৰে পিচি ল'ম। পিছে লাই আৰু পালেঙৰ পেষ্টটো ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া ইয়াতে মই পিঠাগুড়ি, বেচন আৰু ময়দাখিনি দি ভালদৰে মিলাই ইয়াতে বইল কৰি লোৱা কণীকেইটা দি পকৰাটো বনাই ল'ম। এগ পকৰাটোৰ লগত খাবৰ কাৰণে মই চাটনি এটাও ৰেডি কৰি ল'ম। চাটনিটো মই পালেং শাক, আদা, নহৰু, জলকীয়া, নিমখ আৰু নেমু দি চাটনিটো বনাম। এই আপোনালোকে দেখিছে এগ পকৰাটো ইমান ধুনীয়া কালাৰ আহিছে। খাবলৈও সিমানে টেষ্টি আৰু হেল্ডি হয়, কাৰণ এইটো পাত শাকৰ পৰা বনাইছোঁ পকৰাটো। কেতিয়াবা কি হয়, আমি কিছুমান শাক এনেদৰে শুকাই গ'লে পেলাই দিওঁ ন। মই আজি ভাবিলোঁ কি এই শাকখিনি পেলাই দিয়াতকৈ ধুনীয়াকৈ মিক্সিত পিচি পকৰি বনাই চাওঁচোন। আপোনালোকেও এনেদৰে কেতিয়াবা কিবা শাক থাকিলে এনেদৰে পেলাই নিদি পকৰি বনাই খাই চাব পাৰে। লগতে মোৰ ভিডিঅ'টো চাই কেনে পাইছে মোক কমেণ্টত জনাবলৈ নাপাহৰিবচোন। মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব।